টিপামলৈ আহি এই টিপামৰ এইটো ওচৰত থকা পাহাৰটোৰ নামে দেওচালি পাহাৰ। সেই দেওচালি পাহাৰৰ ওপৰৰ পৰা থিয় হৈ চুকাফাই মানে এই হৌমাৰ অঞ্চলৰ বিস্তীৰ্ণ সমভূমি এলেকা দেখিবলৈ পাইছিলে। আৰু তেওঁ যিখন ৰাজ্য মনতে ভাবিছিলে যে এইখনেই মোৰ সপোনৰ ৰাজ্য এনেকৈ থিৰাং কৰিছিলে। আৰু টিপামতে তেওঁ 3 বছৰ কটাইছিলে। টিপামৰ 3 বছৰ শালি খেতি কৰি যি তেওঁ সৌন্দৰ্য উপভোগ কৰিলে, তেতিয়াই তেওঁৰ মুখৰ পৰা উচ্চাৰিত হৈছিলে মংডুন চুনখাম। মংডুন চুনখাম মানে হ'ল সোণালী শস্যৰ বাগিচা বা দেশ। গৌতম বৰুৱাই টিপামৰ বিষয়ে কিছু বুৰঞ্জীৰ তথ্য বিচৰাত মই এইখিনিকে ক'ব বিচাৰোঁ। টিপাম হ'ল এডোখৰ ঐতিহাসিক ঠাই। টিপামতেই সুদূৰ চীন দেশৰ ইউনান প্ৰদেশৰ মাওলুং, কোনোবাই কয় কি ক্লিং নয় কি, এইটো মই মানে কথাটো ঠাইডোখৰ নামটো মোৰ ভালকৈ মনত অহা নাই, তাৰ পৰা আহিছে বুলি কয়। তেওঁ 12 বছৰ থাইলেণ্ড, ম্যানমাৰ, পাটকাই এইবিলাক অতিক্ৰম কৰি আহি বুঢ়ীডিঙেদি ভটিয়াই আহে। টিপামৰ সিপাৰেই হ'ল এইখন বৰ্তমান বৰ্ষাৰণ্য। অগাধ তেতিয়াতো আৰু বেছি হাবি আছিলে। টিপামলৈ আহি এই টিপামৰ এইটো ওচৰত থকা পাহাৰটোৰ নামে দেওচালি পাহাৰ। সেই দেওচালি পাহাৰৰ ওপৰৰ পৰা থিয় হৈ চুকাফাই মানে এই হৌমাৰ অঞ্চলৰ বিস্তীৰ্ণ সমভূমি এলেকা দেখিবলৈ পাইছিলে। আৰু তেওঁ যিখন ৰাজ্য মনতে ভাবিছিলে যে এইখনেই মোৰ সপোনৰ ৰাজ্য এনেকৈ থিৰাং কৰিছিলে। আৰু টিপামতে তেওঁ 3 বছৰ কটাইছিলে। ইয়াতে তেওঁ মানে শালি খেতি কৰিছিলে। চুকাফাৰ আগত বোলে এই আমাৰ সমাজখণ্ডত শালি খেতি কৰা মানুহ নাছিলে। তেওঁ শালি খেতিৰ যোগেদিয়েই ওচৰৰ যিবিলাক খিলঞ্জীয়া মানুহ তেওঁৰ তলতীয়া কৰিছিলে, তেওঁৰ শৰণাপন্ন হৈছিলে তেওঁলোকে। এই টিপামৰ 3 বছৰ শালি খেতি কৰি যি তেওঁ সৌন্দৰ্য উপভোগ কৰিলে, তেতিয়াই তেওঁৰ মুখৰ পৰা উচ্চাৰিত হৈছিলে মংডুন চুনখাম। মংডুন চুনখাম মানে হ'ল সোণালী শস্যৰ বাগিচা বা দেশ। গতিকে তেওঁ 3 বছৰ ইয়াত থাকি বিভিন্ন ঠাই অতিক্ৰম কৰি শেষত গৈ চৰাইদেউ পায়গৈ 1252 খ্ৰীষ্টাব্দত। আৰু তাতেই তেওঁ শিঙৰি ঘৰ সাজে। শিঙৰি ঘৰ সাজি নিজকে ৰজা বুলি ঘোষণা কৰে আৰু এই পুৰণা অসমৰ বাসিন্দাসকলেও তেওঁক ৰজা বুলি স্বীকৃতি দিয়ে। প্ৰথম হ'ল এইটো। তাৰপিছত মই জনাত এই টিপামতে এটা লজ্জাজনক সন্ধি হৈছিলে। সেই সন্ধিটোৰ নাম হ'ল দীঘলী ঘাটৰ সন্ধি। কোনোবাই ঘিলাধাৰী ঘাটৰ সন্ধি বুলিও কয়। এই 1661 খ্ৰীষ্টাব্দত এই সন্ধি হোৱাৰ সময়ত স্বৰ্গদেউ আছিলে জয়ধ্বজ সিংহ, আহোমতে ছটামলা। তেওঁৱে প্ৰথম হিন্দু ধৰ্মত দীক্ষিত হৈছিলে। দীক্ষিত হোৱাৰ পিছতেই মিৰ জুমলাই অসম আক্ৰমণ কৰে। মিৰ জুমলাই অসম আক্ৰমণ কৰোঁতে তেওঁ হিন্দু ধৰ্মত দীক্ষিত হোৱাৰ কাৰণে কিছুমান আমাৰ আহোম সৈন্যই তাৰ বিৰোধিতা কৰে। গতিকে হেলাৰাঙে আহি মিৰ জুমলাই গড়গাঁও অধিকাৰ কৰে। গড়গাঁও অধিকাৰ কৰাৰ পিছত জয়ধ্বজ সিংহ আহি টিপামত বাস কৰিছিলে, পলাই আছিলেহি। আৰু পিছত উপায়ন্তৰ হৈ মিৰ জুমলাইৰ লগত সন্ধিৰ প্ৰস্তাৱ দিয়ে। সন্ধিৰ প্ৰস্তাৱ মতে তেওঁক বছৰি কৰ কাটাল ধন সোণ দিয়াৰ উপৰিও নিজৰ 6 বছৰীয়া জীয়েক ৰমণী গাভৰু আৰু টিপাম ৰজাৰ জীয়েক মোহিনী আইদেউক লগত যৌতুক হিচাপে দি পঠায়। সেই দীঘলী ঘাটেই বৰ্তমান নগাঘাট।
তাৰপিছৰ ঘটনাটো আৰু এটা উল্লেখযোগ্য ঘটনা হৈছে গদাধৰ সিংহৰ দিনত। সেইটো 1679 পৰা 81 ভিতৰৰ কথা। এইটো যেতিয়া চুলিকফা ল'ৰা ৰজা 14 বছৰ বয়সতে তেওঁ ৰজা পাতে। তেওঁৰ শহুৰীয়াক আছিলে লালুকোলা বৰফুকন। গতিকে তেওঁৰ পৰামৰ্শ মতে নিজৰ এই সিংহাসন নিষ্কণ্টক কৰিবৰ কাৰণে যিবিলাক ৰজাৰ উপযুক্ত ৰাজকোঁৱৰ আছিলে সেইবিলাক অংকক্ষেপ কৰিবলৈ আদেশ দিছিলে। তেতিয়া গদাধৰ সিংহৰ প্ৰথম নাম আছিলে গদাপাণি। গদাপাণিৰ ওপৰতো যেতিয়া চকু পৰিলে তেতিয়া সেই মুহূৰ্তত তেওঁৰ ঘৈণীয়েক জয়মতীয়ে ক'লে বোলে আপুনি অকলেতো মানে ৰজাৰ লগত ফেৰ মাৰিব নোৱাৰিব, গতিকে আপুনি আত্মগোপন কৰক। তেওঁ অসমৰ বিভিন্ন ঠাইত আত্মগোপন কৰি ফুৰিছিলে। আহি টিপাম পাইছিলেহি। টিপামতো তেওঁ ভাদৈ নামৰ এগৰাকী মহিলাৰ ঘৰত আছিলে। তেনেকৈ থকাৰ পিছত তেওঁ 1681 তেওঁৰ ভিনীয়েক আছিলে বন্দৰ বৰফুকন। বন্দৰ বৰফুকনৰ সহায় লৈ তেওঁ ল'ৰা ৰজাক হত্যা কৰি সিংহাসন অধিকাৰ কৰে। তেওঁ ৰজা হোৱাৰ পিছতে ভাদৈক সংস্থাপন দিছিলে টিপামৰে সেই ওচৰত, বৰ্তমান ভাদৈ নগৰ। তাৰ পুখুৰীটোহে মাত্ৰ এতিয়াও সাক্ষী হৈ আছে। একেবাৰে শেষৰ যিটো প্ৰতিৰক্ষাৰ চিন সেইটো চন্দ্ৰকান্ত সিংহৰ দিনত। সেইটো হ'ল আমাৰ এইটো পাটলেং বৰবৰুৱা গড়। এই দিহিঙৰ এই পাৰেও আছে, সিপাৰেও আছে। এইখিনিতে যদি পাটলেং বৰবৰুৱাৰ বিষয়ে দুখনমান ক'বলগীয়া হয়। পাটলেং বৰবৰুৱা আছিলে এই নামৰূপ খেৰেমীয়াৰ। তেওঁৰ বায়েক আছিলে ৰঙিলী। যেতিয়া আহোমৰ শেষৰ ফালে বহুতো চুবুৰীয়া ৰাজ্যই মানে স্বাধীনতা ঘোষণা কৰিছিলে, আহোম ৰজাক কলকাতাল দিবলৈ বাদ দিছিলে। আৰু বিশেষকৈ এই বিচাৰ ৰজাই কি কৰিছিলে, আমাৰ এই আহোম ৰাজ্যত সোমাই আহোমৰ মানুহ ধৰি নি নিজৰ ৰাজ্যত কামত খটুৱাইছিলে। সেই তেনেকৈ নামৰূপৰ খেৰমীয়া গাঁৱৰ ৰঙিলীক লৈ গৈছিলে। ৰঙিলীৰ লগতে তাৰ ভায়েকক নিছিলে। ভায়েকৰ নাম আছিলে পতাল। বহুতে পিছত মানে পাটলেং নাম পালে। আৰু সেই ধৰি নি কি কৰিলে, মান ৰজাক উপহাৰ দিলে। মান ৰজাক এনেকৈ উপহাৰ দিছে যে আহোমৰ কোঁৱৰী। দেখাত ধুনীয়া আছিলে ৰঙিলী। ৰজাই আহোম কোঁৱৰী বুলি তেওঁ গ্ৰহণ কৰিলে। আৰু ভায়েকেও বায়েকৰ লগত থাকি ৰাজকাৰেঙত থাকি প্ৰথমতে মানে মঙিয়াং মানে এইটো কি কয় শ্ৰমণ হৈ মানে বাকী শিক্ষাও গ্ৰহণ কৰিলে। গ্ৰহণ কৰি শেষত আৰাকান প্ৰদেশ বুলি কয় ম্যানমাৰৰ, তাৰ তেওঁ শাসনকৰ্তা হৈছিল। মানৰ আক্ৰমণটো যেতিয়া হ'ল, প্ৰথমবাৰটো বন্দৰ বৰফুকনে মান মাতি আনিছিলে। মান মাতি অনাৰ পিছত এই পুৰন্দৰ সিংহক ৰজা পাতিলে। ৰজা পাতি চন্দ্ৰকান্তক মানে সিংহাসন চ্যুত কৰিলে। সিংহাসন চ্যুত কৰাৰ পিছত বদন বৰফুকনক যেতিয়া মাৰি পেলালে, তেতিয়া দ্বিতীয়বাৰ মান আক্ৰমণ আহিলে। সেই দ্বিতীয়বাৰ মান আক্ৰমণতে পাটলেঙকো পালি সেনাপতি হিচাপে পঠাই দিলে। যেতিয়া পাটলেং পালি সেনাপতি হৈ আহিলে, গোটেই অসম ইমূৰৰ পৰা সিমূৰ। দ্বিতীয় আক্ৰমণটোতো এইটো ৰাস্তা দিয়েই হৈছিলে, টিপামে দিয়েই। প্ৰথম আক্ৰমণটো যেনিবা মণিপুৰেদি হৈছিলে, দ্বিতীয় আক্ৰমণটো সেই টিপামে দিয়েই হৈছিলে। গতিকে তেওঁ গোটেই চাৰ খাৰ কৰাৰ পিছত কি নাম আছিলে সেনাপতি, মিঙি মাহা তিলুৱাই কি কৰিলে, চন্দ্ৰকান্ত সিংহক পুনৰ ৰজা পাতিলে। আৰু চন্দ্ৰকান্তক সহায় কৰিবৰ কাৰণে
এই পাতালত থৈ গ'ল চন্দ্ৰকান্তই দেখিলে যে এইটো বৰ ধুনীয়া মানুহ তেওঁৰ ব্যক্তিত্ব আছে গতিকে চন্দ্ৰকান্তই তাৰ ভনীয়েকক পাতাললৈ বিয়া দিলে বিয়া দিলেই আকৌ বৰ বৰুৱাও পাতিলে বৰ বৰুৱা পতাৰ পিছত চন্দ্ৰকান্ত সিংহই দেখিলে যে এইফালে দিয়েই মানে টিপামৰ এইটো ৰাস্তা দিয়েই চুকাফাটো আহিছিলে মানুহৰ আক্ৰমণো এইফালে দিয়ে আহে এই দিহিং নৈ ভতি আহে আৰু গতিকে ইয়াত এটা গড় মাৰিবলৈ দিলে একেবাৰে চন্দ্ৰকৰ পৰা মাঘিটালৈকে কোনো কাহিনীও যাতে মান বা পূবৰ শত্ৰু আহি আমাৰ আহোম ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰে সেইটোৱে হ'ল এই গড়টো পাটলেং বৰবৰুৱাৰ গড় ইয়াত মানে এই গড়টোৰ পৰা আমাৰ টাই সাহিত্য বা প্ৰাক্তন সভাপতি যোগেন্দ্ৰনাথ ফুকন তেওঁ আহি চাই গৈছে মোক সুধিছে বোলে এই গড়টোৰ পৰা তলে তলে বোলে দিহিঙত ওলোৱা এটা ৰাস্তা আছিলে সুৰংগ ক'ত আছে আমিতো দেখা নাই পিছত অনুসন্ধান কৰি গম পালোঁ যে এইবোৰ মানে জেং জাবৰ দি চব পুতি পেলাই খালি এই তাৰ এখন শিলৰ দেৱাল এখন আছে 150-200 ফুটমান দীঘল হ'ব সেই মোৰ জনাত সেইটো পাটলেং বৰবৰুৱাৰ হাতীশাল আছিল তাতে তেওঁ হাতী ৰাখিছিলে যত দূৰ সম্ভৱ আহিছিলে সেই গুৱাহাটীৰ পৰা কি পুৰাতত্ব বিভাগৰ এগৰাকী চন্দনা কিবা বুলি মাইকী মানুহ এগৰাকী আহিছিলে তেওঁ মানে ইয়াৰ এই ৱালৰ কৰালেৰে তৈয়াৰ কৰা শিল চিল লৈ গৈছিলে বোলে এইটো চুকাফাৰ দিনৰ নহয় এনেকৈ বুলি ক'লে তেতিয়া চুকাফাৰ দিনৰ যেতিয়া নহয় পাতাল বৰবৰুৱাৰ দিনৰ হ'ব গতিকে মই যিমানখিনি জানো এইখিনি ক'লোঁ তাৰপিছত টিপাম ৰজাৰ কথাটো টিপাম ৰজা আছিলে ইয়াৰ পৰা দেখিয়েই থাকে এইখন চেঙেলীজান গাঁও তাতে কেইবাটাও মানে ৰজাদিনীয়া পুখুৰী আছে তাৰ পৰা মাটি খান্দিলে তাত মানে ইটা পোৱা যায় গতিকে তাতেই টিপাম ৰজা আছিল মোৰ মতে ভাদৈ নগৰ এটা চিহ্ন আছে আৰু এনেকৈ কৰি ওচৰে পাজৰে অলপ চিহ্ন এতিয়া বাকী এতিয়াও আছে নহয় জানো এইবোৰ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা নহ'ল নাই এতিয়াওতো নাই পুৰাতত্ব বিভাগৰ আহিছিলে তেওঁলোকে এইটো নহয় বুলি ক'লে আৰু তেনেকৈ পৰি আছে তাৰপিছত ইংৰাজৰ যিটো শাসনকাল চলিছিলে তেতিয়াও টিপামৰ ৰজা আছিলেনে তেতিয়া টিপামৰ ৰজা নাই তাৰমানে সেই মানুহৰ আক্ৰমণতে টিপাম মানে জনশূন্য হৈ গ'ল একেবাৰে গোটেই ভাদৈ এই গোটেই অঞ্চলটো জনশূন্য হৈ গ'ল দুবাৰ আক্ৰমণ হ'ল নহয় সেই দুবাৰ আক্ৰমণত চব জনশূন্য হৈ গ'ল 1800 খুব বেছি 50ৰ আগে পিছে এই টিপামলৈ মানুহৰ সোঁত বহিছে আকৌ সেইকাৰণে ৰূপাই মূৰত খানোতে পুখুৰী খানোতে সোণ পাইছে সেইবোৰতো টিপামেই টিপামৰ এৰিয়াটোতো 10 মাইল ব্যাসাৰ্ধৰ আছিলে বুলি হেৰিত পাইছোঁ এই বুৰঞ্জীত ইফালে একেবাৰে মাঘেৰিটা কুৰুকাৰ পৰা ইফালে ডিগবৈ ইফালে একেবাৰে নাহলীয়া চাহলীয়া এই গোটেই অঞ্চলটো টিপামেই আছিলে আৰু টিপামত মানে এজন এই ৰজাঘৰৰে টিপমীয়া কোঁৱৰ টিপমীয়া ৰজাই মানে শাসন কৰিছিলে তেখেতৰ বংশধৰসকলৰ কিবা অস্তিত্ব আছে নেকি নাই দুলীয়াজান অঞ্চলটো আছিলে টিপামহে হ'ব প্ৰথমটো ইয়াত গাঁও পাতোঁতে আমাৰ আহোম 7 ঘৰ তাৰপৰা ফাকিয়াল 5 ঘৰ প্ৰথম গাঁও পাতোঁতে টিপামত কিমান চনমানত হ'ব এইটো সেইটো সেই 1850 আগে পিছে তাৰপিছতহে এই মানুহৰ সোঁত ববলৈ পুৰণি গাঁৱৰ ভিতৰত সেইফালে সেই লাংকাচিখন আছে এইফালে চপাতলি চে পাতলি চে হ'ল নগৰ পাত মানে হাবি কাটি আলি বনোৱা সেইটোৱে ৰাস্তা সেইটোৱে চেপাতলি এতিয়া গ'ল চপাতলি হ'ল টিপাম শব্দটোৰ অৰ্থ কি তেতিয়াহ'লে মই জনাতো টি মানে ঠাই পাম মানে হ'ল এই যে আমাৰ যে পাম খোৱা নতুনকৈ হাবি ভাঙি পতা ঠাই সেইটোৱে টিপাম